এই ৰাস্তাতে ওলাই যোৱা বিদ্যালয়লৈ ওলাই যোৱা যিটো তোমাৰ গাঁৱৰ মূল পথ সংযোগী যিটো ৰাস্তা এই ৰাস্তাটো যথেষ্ট বেয়া দেখা গৈছে বাৰিষা নিশ্চয় ইয়াত বোকা পানীয়ে ভৰি পৰে বহুতো অসুবিধা হয় অহা যোৱা কৰিবৰ বাবে আমাৰ সফা মানে যিটো আমি ড্ৰেছটো ইউনিফৰ্ম বগা হয় আমি বগা পিন্ধি যাওঁ আৰু চাইকেল লৈ যোৱাটো অসুবিধা হয় বহুতো কেতিয়াবা পিছলি পৰিলে কলেজ যোৱা নহয় আকৌ ড্ৰেছটো যিহেতু লেতেৰা হৈ যায় মানে বহুতো কষ্ট হয় ৰেচন পাতিও ঘৰৰ কষ্ট হয় মানে তোমালোকৰ ৰেচন কাৰ্ড নাই নেকি নাই ৰেচন কাৰ্ড আমাৰ নাই এপ্লাই কৰিছিলা নাই এপ্লাই কৰা হৈছিল কিন্তু নাহিল তেতিয়াহ'লে তোমালোকৰ যথেষ্ট আৰ্থিক সমস্যা আছে নামটো মোৰ নাম শ্ৰীমতী চন্দ্ৰমা গগৈ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত তুমি চাচনি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা সুক্ষেত্ৰে উত্তীৰ্ণ হৈ যি তুমি সুনাম কঢ়িয়াই আনিছা তুমি এই ক্ষেত্ৰত তোমাৰ অনুভৱ কি খুব ভালেই অনুভৱ বহু কষ্টৰে ইমানটো মই যিমান মানে আশা কৰিছিলো সিমানটো মই ফলাফল আজি লাভ কৰিছো তুমি কিমান শতাংশ নম্বৰ লৈ পাছ কৰিছিলা 84% মানে তুমি যে পঢ়া শুনা তুমি কিদৰে আগবঢ়াই আনিছিলা তুমি কিমান ঘণ্টাকৈ পঢ়িছিলা নিৰ্দিষ্ট কোনো সময় নাছিল মই যেতিয়াই মোৰ সময় মানে কাম কৰি মই সময় পাওঁ তেতিয়াই কৰিছিলো আৰু সেইটো সময়তে মোৰ মাৰো বেমাৰ হৈ আছিল মাকো অলপ চোৱা চিতা কৰিব লগা হৈছিল মাক চোৱা চিতা কৰি কামবোৰ সকলো কৰি যেতিয়াই সময় পাওঁ আৰু যেতিয়াই মোৰ মনটো ভাল লাগি থাকে মই তেতিয়াই পঢ়িছিলো তেনেকুৱা নিৰ্দিষ্ট কোনো সময় নাছিল পঢ়া শুনাৰ উপৰি তুমি কি কৰিছিলা ঘৰৰ কাম কাজৰ কথা ক'লা ঘৰৰ কাম কাজ ঘৰৰ মানে সকলোবিলাক ৰোৱা তোলা কাপোৰ কানি বোৱা মেলা এইবোৰ সকলো কৰোঁ তাৰ উপৰিও আকৌ ঘৰৰ বহুবোৰ কাম কৰি মেলি যিহেতু তুমি উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত তুমি সুক্ষেত্ৰত উত্তীৰ্ণ হ'লা তুমি এতিয়া কি পঢ়িবলৈ ইচ্ছা কৰিছা স্নাতক মহলাৰ মই পঢ়িবলৈ ইচ্ছা কৰোঁ কিন্তু আমাৰ ইয়াত কি হয় মানে ভিতৰুৱা জেগা আৰু কোনো নিৰ্দিষ্ট আমাৰ পঢ়িবৰ কাৰণে ইমান সুবিধা থকা স্নাতক মহলাৰ কোনো কলেজ নাই সেইটো কাৰণে আমি ইয়াত কলেজ এখন আশা কৰোঁ সকলো বহুতে পঢ়িব ইচ্ছা থাকিও পঢ়িব নোৱাৰে কলেজ মানে তোমাৰ স্নাতক মহলা কলেজ ডিগ্ৰী কলেজ ডিগ্ৰী ইয়াত বহুতে মানে ভালকৈ পাছ কৰিও আশা থাকিও অসুবিধা হয় দূৰত পঢ়িব যাবৰ কাৰণে সেইকাৰণে বহুতে আশাটো মনতে ৰাখিব লগা হয় বহুতে পঢ়িব যিদৰে ভাবে স্নাতক মহলা কৰিম বুলি সেইদৰে নাপায় কৰিবলৈ তেনেদৰে আমি ভাবোঁ যে ইয়াতো এখন স্নাতক মহলাৰ কলেজ লাগে আশা কৰিছোঁ চৰকাৰৰ উদ্যোগত ইয়াত এখন স্নাতক মহলাৰ কলেজ খুলি দিবৰ বাবে যিহেতু আমাৰো আশা থাকে আমি পঢ়িবৰ বাবে স্নাতক মহলাৰ আমাৰ সুবিধাৰ্থে চাচনিত এখন স্নাতক মহলাৰ কলেজ খুলিব লাগে বুলি আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ ময়ো স্নাতক মহলা পঢ়িবৰ বাবে আশা কৰিছোঁ মোৰ দৰে বহুতো হাজাৰ ল'ৰা ছোৱালীয়ে পঢ়িবৰ বাবে আশা কৰে কিন্তু ইয়াত স্নাতক মহলাৰ কলেজ নথকাৰ বাবে আৰু আৰ্থিক সুবিধা নথকাৰ বাবে অহা যোৱা বা বিভিন্ন অসুবিধাৰ বাবে বহুতে পঢ়িব নোৱাৰে সেইবাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ ইয়াত এখন স্নাতক মহলাৰ কলেজ খুলিবৰ বাবে পঢ়িবৰ বাবে আশা কৰিছোঁ যিহেতু মোৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান টনকিয়াল নহয় চৰকাৰে এডমিশ্যনৰ ক্ষেত্ৰত বহুতো সহায় সহযোগিতা আগবঢ়ায় যদিও তাৰ মাজতে তথাপিও আৰু কিছুমান অসুবিধা থাকে যিবোৰ আমি নিজে পূৰাব লগা হয় সেইবোৰ পূৰাবৰ বাবে আমি অসমৰ্থ সেইকাৰণে কোনোবা উদ্যোগী লোকে যদি সহায় কৰে তেন্তে মই নিজৰ ভৱিষ্যত গঢ়াৰ লগতে আৰু ইয়াতকৈ ভালকৈ পঢ়ি শুনি কিবা এটা ভাল আশা কৰিব পাৰোঁ আপুনি চন্দ্ৰমা গগৈ দেউতাক হয় এতিয়া আপুনি কি কৰে মই খেতি কৰোঁ মই হাজিৰা কৰি মানে দিন হেৰি কৰিছোঁ গতিকে মই ছোৱালীজনী পঢ়াবৰ কাৰণে আৰ্থিক অৱস্থাটো মোৰ বৰ শোচনীয় হয় এতিয়া আপোনাৰ ছোৱালীয়ে যে স্নাতক মহলাত পঢ়িবলৈ বিচাৰিছে স্নাতক মহলাত পঢ়োঁতে যথেষ্ট টকা পইচাৰ প্ৰয়োজন হ'ব গতিকে এই ক্ষেত্ৰত আপুনি সক্ষম নে পইচা পাতি যোগাৰ দিয়াৰ ক্ষেত্ৰত সক্ষম নহয় মই এজন সাধাৰণ খেতি কৰোঁ আৰু মোৰ হাজিৰা কৰি দিন কৰোঁ হয় আপুনি খেতি কেইবিঘা কৰে খেতি এবিঘা মাটি কৰোঁ এবিঘা মাটিতো আপোনাৰ নিশ্চয় বছৰ ভাত জোৰাই খাবলৈ নহয় তথাপি মই হাজিৰা কৰি খাই আছোঁ এনেকৈ এতিয়া আপুনি কি ক'ব এতিয়া কোনোবাই কাৰোবালৈ সহায় সহযোগিতাৰ বাবে আপুনি অনুৰোধ জনাব নেকি জনাইছোঁ মই এইটো অনুৰোধ জনাম যে কোনোবাই যদি সহায় কৰে মই খুব ধন্যবাদ দিম হয়
চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰে যদি মোক সহায় কৰে অলপ ছোৱালীজনী পঢ়াবৰ কাৰণে, হয়, তেতিয়াও মই ভাল পাওঁ চৰকাৰক। হয়, যিহেতু আপোনাৰ অকল এডমিশ্যনৰ কথাই নহয়, আপোনাৰ যাৱতীয় খৰচখিনিও লাগিব। হয়, সেই খৰচখিনিৰ বাবে আপুনি কোনোবা সচেতন ব্যক্তিলৈ বা উদ্যোগী ব্যক্তিলৈ আপুনি কিবা ক'ব নেকি? মানে যিসকলে পাৰে তেওঁলোকক সহায় কৰিলে মই নিশ্চয় আনন্দিত হ'ম।